আমাৰ সাংগঠনিক দিশত আমি প্ৰথম আলোচনা কৰিম আৰু আমি মানে আমাৰ যিটো লাষ্ট ইলেকশ্যনত আমাৰ ডাউনফল আহিল কি কাৰণত আমাৰ ডাউনফল আহিছে এইবিলাকক লৈ পেলাই আমি আলোচনা কৰিম আগলৈ আমি কেনেকৈ আগবাঢ়িব লাগে কেনেকৈ আমি যুঁজ দিব লাগিব সততাৰ কাৰণে সত্য পথত আগবাঢ়ি যাবৰ কাৰণে জাতিৰ হকে কাম কৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ পন্থা ল'ব লাগিব তাৰ ওপৰত আমি কাম কৰিম আজি আলোচনা কৰিম সাংগঠনিক দল হয় হয় বিশেষকৈ এইটোৱে হয় আৰু আগলৈ আমাৰ BTC অঞ্চলৰ উন্নয়নৰ কাৰণে কি পদক্ষেপ লোৱাৰ দৰকাৰ আছে সেইটোৰ ওপৰত আমি আলোচনা কৰিম আমাৰ এতিয়া চৰকাৰৰ পক্ষৰ পৰা যিখিনি আমাৰ ডেমেজিং পলিচিবিলাক লৈ আছে এই ডেমেজিং পলিচিবিলাকক লৈ পেলাই আমি কেনেকৈ অতিক্ৰম কৰিম সেইটোৰ ওপৰত আমি আলোচনা কৰিম